এই যে কিবা এখন সিটিজেনশিপ এমেন্ডমেন্ট বিল, I give a fuck for that. এখন কিবা এখন উলিয়াইছে, we should be all together against it. ইয়াৰ বিৰোধিতা চলি আছে, প্ৰতিবাদ চলি আছে, আমি আছো সদায় একেলগে থাকিব লাগিব। এটা জোচে চিঞৰ লাগে, that's it. এই মোৰ এতিয়া এনেকুৱা লাগিছে যে মই যে বিজেপি গান গালো, মোৰ লাগিছে যে মই ভুল কৰিলো। সেইকাৰণে মই সিদিনা কৈছো যে মই যি পইচা লৈছে মই ঘূৰাই দিম। মই সাধাৰণ মানুহক ঘূৰাই দিম, কিন্তু বিজেপি চৰকাৰক নিদিওঁ। আকৌ বৰ্তমান সময়ত ইউজ কৰিব। মই একদম ষ্ট্ৰেইটলি কওঁ, পইচা লাগিছো। মই লাইফত আজিলৈকে মোৰ নিজৰ কাৰণে চিন্তা কৰা নাই, কিন্তু এইবিলাক এই কনফিউজন নালাগে, বটলামি নালাগে। ফটো আমি এবাৰ কংগ্ৰেছে কৰিব, বিজেপিয়ে কৰিব, আমি কি ফটোৱা নেকি? আমি কি ঘেণ্টা নেকি? আমি ঘেণ্টা নহয়তো। আমাৰ পঢ়া শুনা আছে না, আমি জানো। চৰকাৰ আমিহে বনাওঁ, চৰকাৰ আমাক নবনাই। কিন্তু অলৱেজ ৰিমেম্বাৰ দেট, এইটো জুলিয়াছ চিজাৰে বহুত 100 বছৰ আগত কৈ থৈ গৈছে। We are for the people, we are by the people, we are from the people. মানুহৰ পৰাহে, নহ'লে এতিয়া বেয়া শব্দ এটা কম, যদি মানুহ চিনি নাপায়, they'll be gone nowhere. বিজেপি হওক, কংগ্ৰেছে হওক, they'll be nowhere. পৃথিৱীত কোন থাকিব নোৱাৰে। আৰু পৃথিৱীত অকল এটা বস্তু থাকে, ছ'চিয়েলিজিম, সমাজবাদী। যি সমাজ ভাল পায়, কলাগুৰু বিষ্ণুৰাভা, মই আছো, মই দৌৰি আছো। মই অলপ অকলশৰীয়া সৈনিক, আপোনালোক আছে মই জানো। But we need a change. আৰু প্ৰথম কথা হ'ল যে এই যে চিভিল ৱাৰ এটা কৰিব বিচাৰিছে, যে বঙালী অসমীয়া, হিন্দু মুছলিম, সেইবোৰ ইয়াত নহ'ব। আমি এতিয়া চব আছোঁ ইয়াত, খ্ৰীষ্টিয়ানো আছে ইয়াত, বুদ্ধিষ্ট আছে, মুছলিম আছে, অসমীয়া আছে, বঙালী আছে, চব আছে ইয়াত। চব একেলগে লগ লাগিছোঁ, আমি কিবা এটা ডিচিশ্যন ল'ম। এইটো মই সমঞ্জুল দাক দিছোঁ, কাৰণ সমঞ্জুল ডাঙৰ তেওঁলোকে কথা পাতি ডিচিশ্যন ল'ব। মই লগত আছোঁ, খালি কথাটো হ'ল সেইটো কেব হ'ব নোৱাৰে অসমত। মই গান গোৱাটো মই কংগ্ৰেছৰ কাৰণেও গাইছোঁ, ডাঙৰ কথা নহয়। মোক পইচা দিয়ে, মই গান গাওঁ, পইচা গান বিলাই দিওঁ বেলেগক। এতিয়া তেওঁলোকক কি মেছেজ দিব আপুনি, যিহেতু মুখ্যমন্ত্ৰী সভানে শুনোৱালে কিন্তু দিল্লীত এষাৰ কথাও নক'লে? মই সেইটো প্ৰথম দিনাই কৈছিলোঁ, মই জিকোতে মই বোলো যে যদি গণ্ডগোল হয়, প্ৰথম গণ্ডগোল কৰা মানুহটো কিন্তু জুবিন গাৰ্গ হ'ব। সেইকাৰণে মই আছোঁ। মই গান গাইছোঁ বেলেগ কথা, আৰু কিন্তু লাইফত মই কোনো পলিটিকেল পাৰ্টিৰ কাৰণে মই গান নাগাওঁ, আজি কৈ দিলোঁ। আৰু যদি গান মই কেতিয়াবা যদি গাওঁ, মই তেতিয়া তোমালোকে গালি পাৰিব মোক, কেতিয়াও নাগাওঁ। নাই, মই সেইটো কথা ইয়াত কৈছোঁ, সেইকাৰণে যে লংকাত যি যায় সেই ৰাৱণে হৈ যায়, সেইটো বিশ্বাস কৰি লাভ নাই। সেইকাৰণে মই গান লিখিছোঁ নহয়, পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰী MLA চব পাপৰ, শব্দটো বেছি, খাবলৈ কিন্তু সোৱাদ ইমান নহয়। কিন্তু শব্দটো বেছি ওলায়। অসম বিধানসভাত এতিয়া জাতীয়তাবাদী শিবিৰৰ পৰা যোৱা 5জনকৈ সভাপতি আছে, প্ৰাক্তন আছুৰ সভাপতি আছিলে, তেওঁলোকে কিন্তু এইটো মানি লৈছে একেবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা। সেইটো এতিয়া মই পলিটিক্সত মই মাত নামাতো,
সমুজ্জ্বলদাহঁতেতো কোৱা নাই একো, সমুজ্জ্বলদাহঁতো নিজৰ ডিচিশ্যনত আছে হয় নাই, গতিকে তেওঁলোকে চাগে কি হিচাপ কৰিছে নাজানো, সেইটো হিচাপ মই ভিতৰৰ হিচাপ মই নাজানো, মই সেইবিলাকত নাইও, খালি বস্তুটো বেয়া বেয়া বছ খতম, সেইটা খতম কৰিব সেইটো মই অংশ ল'ম, সেইটো সমুজ্জ্বলদাহঁতক দায়িত্ব দিছোঁ, তেওঁলোকে ডিচিশ্যন ল'ব, মিটিং কৰিব, চ' সেই প্লেন মতে যেতিয়া মোক দৰকাৰ হয় মই যাম, থাকিম মই লগত, মই আছোঁ, সদায় আছোঁ, অসমীয়া ৰাইজৰ কাৰণে সদায় আছোঁ, অসমীয়া ৰাইজৰ কাৰণে সদায় আছোঁ, যিমান সকল আছে গোটেই ডাঙৰ ডাঙৰ গোটেই না কা নহয় কে মোৰ কাৰণে এতিয়া মোক ক'বলৈ আৰু ভাল হৈ গ'ল। এতিয়া মই কে বুলি কোৱাৰ লগে লগে পিছৰখিনি ভাবি ল'লে হ'ল আৰু LA লছ এঞ্জেলিছ কে 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 অসমৰ আটাইতকৈ ফেমাছ শব্দ। থেংক ইউ। মৰি যাম কিন্তু কেব হ'বলৈ নিদিওঁ, কথাটো সেইবোৰ। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। That's fantastic. Thank you. কেব আনিমে বুলি ক'লে এতিয়া আকৌ হুলস্থুল হ'ব, আমিতো পিছুৱাই নাযাওঁ, আমি যিটো কথাত লাগি আছোঁ সেইটোতে আছোঁ সদায়, গোটেই পৃথিৱী বিচাৰি গ'লেও মই নাযাওঁ, মোৰ কথাটো হ'ল সেইটো। চ' আৰু আমাৰ বিভিন্ন দল সংগঠন যোৱাবাৰ দেখিছে সকলোৱে কেনেকৈ একেলগ হৈছিলে ইয়াত গোটেই এটা ছাতিৰ তলত, চ' আমি সেইধৰণে থাকিম, সেইধৰণে আগবাঢ়ি যাম, আৰু কেবৰ বিৰোধিতা আমি সদায় কৰি থাকিম, সেইটো মানি নলওঁ। তেওঁলোক আছে, সংগঠন যিবিলাক সংগঠন আমি মূলতঃ আমি ছাত্ৰ সংগঠনবিলাক একেলগ হৈছিলোঁ ইয়াত একেলগে, চ' মই নাভাবোঁ যে তেওঁলোক এতিয়াও বিভক্ত হৈ যাব কেতিয়াবা, আৰু একেলগে থকাটো বিচাৰোঁ, একেলগে থাকিব বুলি আমাৰ বিশ্বাস আছে। সমুজ্জ্বলদা মই আমি যদি দৰকাৰ হয় আকৌ আমি বহিম, আকৌ আমি আমাৰ প্ৰতিবাদ আকৌ আমি সাব্যস্ত কৰিম তীব্ৰ ভাষাৰে। সেইটো জীৱ জন্তুৰ ক্ষেত্ৰত দেখিছোঁ যে গৰু ছাগলী ইম্পৰ্ট কৰে, এক্সপৰ্ট কৰে, মানুহ এক্সপৰ্ট ইম্পৰ্ট কৰাটো বহুত বছৰ আগতে আছিলে, এইটো যেতিয়া শ্লেভাৰী আছিলে, শ্লেভাৰী যিটো ছিষ্টেম, তেতিয়া এক্সপৰ্ট কৰিছিলে, আমাৰ বহুত মানুহ গৈছে বিদেশলৈ, বিদেশৰ বহুত মানুহ ইয়ালৈ আহিছে, তো চ' সেইটো হ'ব নাপায় আচলতে। মই আচৰিত পালোঁ এই কথাটো যে আমাৰ যে বাংলাদেশী লৈ পেলাই ইমান হুলস্থুল, আমাৰ লাষ্ট মই 30 বছৰ দেখি আছোঁ সৰুৰে পৰা, সেই বস্তুটোহে চল্ভ হ'ব লাগে। ঠিক আকৌ এসোপাক খেদিব, এসোপা আকৌ মাতিছে, কথাটো কি হ'ল? তাৰমানে মই বিজেপি নহয়, কংগ্ৰেছো নহয় দেই, মই সদায় কওঁ এইটো কথা, আমি ছ'চিয়েলিষ্ট, মই বিজেপিৰ গানো গাইছোঁ, মই কংগ্ৰেছৰ গানো গাইছোঁ, সেইটো বেলেগ কথা, কিন্তু মোৰ কথাটো অকণমান দিগদাৰ হৈ যায়, কাৰণ মোৰ চবৰ লগত ভাল। ঠিক এতিয়া মোৰ তৰুণ গগৈৰ লগতো ভাল, মোৰ সবাদাৰ লগতো ভাল, মোৰ হিমন্ত দাৰ লগতো ভাল, ঠিক মোৰ ৰকিবুল দাৰ লগতো ভাল, কিন্তু যেতিয়া ভুল কামটো কৰিব মই কিন্তু মাত মাতিমেই তাত। মই সবাদাক মই প্ৰথম দিনাই কৈছিলোঁ, যদি গণ্ডগোল হয় প্ৰথম চিঞৰা মানুহটো কিন্তু মই। তাৰপিছত এই গণ্ডগোলবিলাক আৰম্ভ হ'ল, এইটো ওলালে চিটিজেনশ্বিপ বিল, সেইটো লৈ অশান্তি, তাৰপিছত এই ল'ৰা দুটাক মাৰিলে, সেইটো লৈ অশান্তি, এই সাম্প্ৰদায়িকতা আহি মানে গোটেই এতিয়া জাতি মাটি ভেটি সেইটো ক'ত আছেগৈ আমাৰ? ঠিক এতিয়া সেইটো নাইকিয়া হৈছে, ই মই অসমীয়া ল'ৰা বুলি চিঞৰি আছে, তাক মাৰি আছে ৱাই? মই এইটো প্ৰশ্ন কৰোঁ চবকে। কাৰ্বি আংলং বুলি কৈছে, তাত চব মানুহ কাৰ্বি নাই কিন্তু যিসকলে মাৰিছে, বড়ো আছে, কোনোবা বেলেগ আছে, কোনোবা বেলেগ আছে, কিন্তু আমি গোটেইবোৰ মিলিহে অসমীয়া জাতি। আৰু অসমৰ যিমান জনগোষ্ঠী আছে, যিমান মানুহ আছে, যিমান ছাত্ৰ সংগঠন আছে, সকলোকে একেলগ হৈ কেবৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছোঁ। তাত আপোনালোক আহক, ময়ো থাকিম। এই আমাৰ যিটো কনফিউজন কেবক লৈ, সেইটো নচলিব, আমি কেতিয়াও মানি নলওঁ, কোনো ছাত্ৰ সংগঠনে মানি লোৱা নাই, আমিও মানি নলওঁ। মই যদিও ছাত্ৰ নহওঁ কিন্তু এতিয়াও ছাত্ৰ, কিন্তু আৰু সেইকাৰণে মাত মাতিছোঁ। আৰু অসমৰ জাতীয়তাবোধ, অসমৰ জাতিৰ কাৰণে,
অসমীয়া জাতিৰ কাৰণে, অসমীয়া ভাষাৰ কাৰণে আমি সদায় আছোঁ। আৰু এই পলিটিক্স নচলিব। পলিটিক্স নকৰি বা বন্ধু যদি পলিটিক্স চলি আছে, সেই পলিটিক্স নচলিব আমাৰ লগত। আমাৰ যে সেই হিন্দু, বঙালী, মুছলিম, আমুক তামুক যিটো সৃষ্টি কৰিবলৈ বিচাৰিছে, সেই বস্তুটো আমি ৰোধ কৰিম। এইটো অব্যাহত থাকিব, সকলো একেলগে থাকিম আৰু দৰকাৰ হ'লে ইয়াতকৈ ডাঙৰ যুদ্ধ কৰিম একেলগে। জয় আই অসম, জয় আই অসম, জয় আই অসম। 1971 যিটো 71 আছিলেতো, গতিকে তাৰপিছত আৰু হিন্দু হওক, মুছলমানেই হওক, ভগৱানে নহওক লাগিলে তাক থাকিবলৈ দিয়া নহ'ব ইয়াত কথা কথাটো। থেংক ইউ ভেৰি মাছ। চ' এই ধৰণে ধৰক মই আছোঁ সদায় লগত, মই আহি থাকিম যেতিয়া দৰকাৰ হয়। আৰু মোৰ ঘৰটো ওচৰতে মাজুলীতে, তাই আহিলেও কিবা দৰকাৰ হ'লে আৰু কোনোবা আন্দোলনকাৰীক যদি এৰেষ্ট কৰিবলগীয়া হয়, মোৰ ঘৰৰ পৰা এৰেষ্ট কৰিলে হ'ল, লগতে মোক এৰেষ্ট কৰিলে হ'ল। থেংক ইউ। আমি গৰিমাবাৰ পৰা কিছু সময় শুনি মন্ত্ৰী MLA সব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ। কথাটো বিশেষকৈ ধন্যবাদ জনাব লাগিব, গোটেই সুন্দৰ প্ৰচেষ্টাটো লাগে। আৰু সকলোবিলাক বেছি কথা ক'ব নহয়, সময় মাত মতে খালি যেতিয়া দৰকাৰ হয়। গতিকে কথা এটা কওঁ, বিজেপি চৰকাৰৰ মতে বিজেপিৰ গোটেইখিনি গানখন লৈ আছিলোঁ, তাৰপিছত কংগ্ৰেছৰ লগত আছিলোঁ দেই, কিন্তু মই কংগ্ৰেছৰ লগত বিজেপি নহয়। প্ৰথম কথা মই ছ'চিয়েলিষ্ট ছ'চাইটিৰ লগত থাকি ভাল পাওঁ, অলপ লেফটিজিম কালচাৰ কৰোঁ। আৰু যিদিনা জিকিছিলে বিধানখন, সেইদিনা মই এজন দলত বজাৰ কৰি আছিলোঁ, সৰ্বদাই মোক ফোন কৰিলে, ক'লে আমি জিকিলোঁ যদি নাহা অলপ কথা পাতোঁ। তো মই গ'লোঁ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত গৈ, মই গৈ পেলাই কৈছোঁ সৰ্বদা জিকিলে হয়, কিন্তু যদি কেতিয়া মাতে তেতিয়া মানে কয় যে কমিটিৰ যিখিনি লাগি থাকে ল'ৰা ছোৱালীবিলাক কয় যে জুবিনৰ খংটো নুঠাবা, কিন্তু মোক সুধি থাকে দাদা আপোনাৰ খং উঠিছে নেকি? আপুনি কিয় সুধিছে? তেনে সৰ্বদাই কৈ থৈ গৈছে। ঠিক আছে, এতিয়া খং উঠা সময় আছে বাৰু। চ' সেইকাৰণে কৈছোঁ সকলোৱে একেলগে থাকক। এই আমাৰ যিটো ৰেচিয়েল কনফ্লিক্ট কৰিবলৈ চেষ্টা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা, বঙালী, অসমীয়া, মুছলিম, হিন্দু, তাৰ পৰা আমি আঁতৰি থাকোঁ। একো নহয় যাতে বৰ্তমান আমাৰ মাজত তেওঁলোকে যিমান পাৰে চেষ্টা কৰিব, একো নাই। আৰু সদায় দেখিছোঁ সৰুতে যে সদায় অসমৰ ওপৰত কিবা অত্যাচাৰ চলিয়ে থাকে কেন্দ্ৰীয় চৰকাৰৰ, যি চৰকাৰে নহওক, কংগ্ৰেছেই হওক, বিজেপিয়ে হওক। আৰু নৰ্থ ইষ্টটো ভাঙি ভাঙি শেষেই কৰিলে, নাইকিয়া কৰিলে। এইটো জৱাহৰলাল নেহৰুৱে আৰম্ভ কৰি থৈ গৈছিলে, এইটো চলাই আছে এতিয়ালৈকে। চ' তাৰ পৰা আমি আঁতৰি থাকোঁ আৰু সেয়া কোনো পধ্যে নামানো। আমি যিটো আন্দোলন আৰম্ভ কৰিছোঁ সেইটো অব্যাহত থাকিব, সকলো একেলগে থাকিম আৰু দৰকাৰ হ'লে ইয়াতকৈও ডাঙৰ আমি যুদ্ধ কৰিম একেলগে। জয় অসম, জয় অসম, জয় অসম। 1971 যিটো 71 আছিলেতো, গতিকে তাৰপিছত আৰু হিন্দু হওক, মুছলমানেই হওক, ভগৱানে নহওক লাগিলে তাত থাকিবলগীয়া নহ'ব ইয়াত কথাটো ক'ব। থেংক ইউ ভেৰি মাছ। সেইধৰণে থাকক, মই আছোঁ সদায় লগত, মই আহি থাকিম যেতিয়া দৰকাৰ হয়। আৰু মোৰ ঘৰটো ওচৰতে মাজুলীতে,
কালৈ আহিলে হ'ল কিবা দৰকাৰ হ'লে আৰু কোনোবা আন্দোলনকাৰীক যদি এৰেষ্ট কৰিবলগীয়া হয় মোৰ ঘৰৰ পৰা এৰেষ্ট কৰিলে হ'ল লগতে মোক এৰেষ্ট কৰিলে হ'ল গোটেই খবৰবিলাক লৈ আছোঁ এতিয়া যোৱা কালি দিল্লীৰ পৰা আহি পাইছে সমুদ্ৰ গাঁৱত গোটেইবিলাক চ' মোৰ বন্ধু চিত্ৰ কালি মূৰত গৈ পেলাই প্ৰায় এঘণ্টা কথা পাতিছে এই বিষয়ে চ' কি ধৰণে আমি আগবাঢ়িব লাগিব সেইটো অলপ আলোচনা বহিব লাগিব গোটেইবিলাক বহি চব দলখন গঠন দিব প্ৰতিনিধিসকল আছে আৰু যিবিলাক আন্দোলনকাৰী লাগি আছে আৰু মই ভাবোঁ যে কাইলৈ চাগে এটা এখন মিটিং হ'ব চাগে ইয়াত কোনোবা এটা জেগাত তাৰপিছত আমি কি পদক্ষেপ লোৱা উচিত কি ধৰণে আগবঢ়োৱা উচিত সেই ধৰণে আমি আগবাঢ়ি যাম আৰু উগ্ৰ হ'ব নালাগে কোনো আৰু বিক্ষোভটো মনত থাকিব লাগে বিক্ষোভটো নিজৰ কণ্ঠত থাকিব লাগে ভাষাত থাকিব লাগে গানত থাকিব লাগে সেই ধৰণে আমি আগবাঢ়িম আৰু কালি পৰহিৰ ভিতৰত আমি গম পাম কি ধৰণে কি কেনেকৈ আগবাঢ়িম চ' এতিয়া মই গোটেইখিনি কথা মই অকলে ক'ব নোৱাৰিম কাৰণ ন্যায়ালয়ত যদি যাব লাগে আমি সুপ্ৰিম কোৰ্ট যাব লাগে আমি যাম গোটেই অসমৰ ৰাইজ আছে কিয় নাযাবগৈ অভিয়াছলি যাম প্ৰথম নামটো মই থৈ হ'ম চ' আমি আছোঁ যেতিয়া অসম থাকিব আমি আছোঁ যেতিয়া ভাষা থাকিব জাতি থাকিব অসমীয়া থাকিব ত' ইয়াৰ পূৰ্বতে হ'ব নিদিওঁ আমি নিজৰ ধৰণে সুন্দৰকৈ আমি আন্দোলন চলাই যাম আৰু মই ভাবোঁ মই আশাবাদী আমি জিকিম ইয়াত থেংক ইউ সাংস্কৃতিক প্ৰতিবাদ স্বৰূপে মন্ত্ৰী MLA সব পাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ কথা বেছি কয় যে তাকে শুনি আমি আমাক মানে গুৰু বনাই দিছে কথা কৈ যেন আমাৰ ব্ৰেইন নাই আমাৰ আচলতে বেছি ব্ৰেইন আছে পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা আমাৰ লগত সেইটো কথা ধন্যবাদ জনাইছোঁ আৰু হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে আমাৰো কথা আছে আমি অশুদ্ধ নহয় আমি শুদ্ধতাত আমি বিশ্বাসী আৰু আমি শুদ্ধ ধৰণে শুদ্ধ প্ৰক্ৰিয়াৰে আমি প্ৰদৰ্শন কৰিছোঁ গতিকে আমাৰ কথা মানি ল'বই লাগিব উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব নেকি আমি দৰকাৰ আমি ন্যায়ালয়ত যাম সুপ্ৰিম কোৰ্ট যাম গোটেই অসমৰ ৰাইজ আছে যেতিয়া আমাৰ বিৰুদ্ধে কেতিয়াও জিকিব নোৱাৰে এই অপকৰ্মটো প্ৰতিবাদ হৈছিল আগৰবাৰ নাহিলে আকৌ তেওঁলোকে জাপি দিব বিচাৰিছে এইটো চৰকাৰটো চলি আছে ইমান আৰু আমাৰ মন্ত্ৰী MLA বহুতে পাল্টি মাৰিছে সময় চ' তেওঁলোককো অনুৰোধ জনাইছোঁ যাতে কাটি নাখায় এনেকৈ কাৰণ তেওঁলোকৰ ওপৰত তেতিয়া মানুহৰ বিশ্বাস নাইকিয়া হৈ যাব আৰু এখন চৰকাৰ মানুহেহে বনায় গোটেই শক্তিটো মানুহৰ গাত মানুহে ইচ্ছা কৰিলে আকৌ ভাঙি দিব পাৰে কিন্তু সাধাৰণ গতিকে সজাগ হওক তেওঁলোকো কেম্প হ'বলৈ নিদিয়ক